নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল। তো গাইজ কি খবৰ আপোনালোকৰ? মোৰো ভালেই আৰু মানে বহুত দিন ব্লগ দিব পৰা নাই। আজি ভাবিছোঁ ব্লগ এটা আপলোডে এইফালে নাই। আজি আমাৰ জাগিৰোড কলেজৰ অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ দাদাবাহঁতৰ মানে বিদায় সভা আছে। তো আমি গৈ আছোঁ আৰু গাইজ। আমি আহি কলেজ পাই গ'লোঁ। অলপ বেয়াও লাগি আছে। তেওঁলোকৰ লগত পাৰ কৰা প্ৰতিটো সময় আমাৰ মনত পৰিব। তেওঁলোকৰ লগত মানে প্ৰতিটো অনুষ্ঠানতে কৰা সহায় সহযোগিতা এইখিনি সকলোৱে মনত পৰিব। তোমালোকৰ দুখ লাগিছে নাই? লাগিছে গাইজ। আৰু আমি কলেজ পাই বেলুন ফুকুৱাত লাগি গ'লোঁ আৰু লগতে আমাৰ বাইদেউসকলে বেলুন ফুকুৱা কম্পিটিশ্যনো আৰম্ভ কৰি দিলে। এটা সময় চা দেখ এই ফুটা ফুকাই কৰবা হ'ব। এই ফুটা ফুকাই দাদা বাইদেউসকল আহি পোৱাৰ লগে লগে আমি এটা সমবেত সংগীত গালোঁ। আৰু তাৰ পিছতে আমাৰ ইয়াৰ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হ'ল। আৰু তাৰপিছতে আমাৰ আমন্ত্ৰিত অতিথিসকলৰ দুআষাৰ। চাওঁতে চাওঁতে আমাৰ পেকেট লাঞ্চ আহি পালে। বলকচোন চাওঁ ভিতৰতনো কি আছে। গাইজ আমাক বিৰিয়ানী দিছে, তো খাই লওঁ। কেনেকুৱা লাগিছে? আৰু তাৰপিছতে দাদাবাহঁতলৈ আমাৰ ফালৰ পৰা এটি সৰু উপহাৰ দিয়া হ'ল। আৰু দাদাবাসকলক দুআষাৰমান ক'ব দিয়া হ'ল তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে। তেওঁলোক বহুত বেছি আৱেগিক হৈ পৰিছে, ভালকৈ কথাবোৰ ক'ব পৰা নাই, যদিও ক'ম বুলি ভাবিছোঁ। কালি যেতিয়া মেমে আমাৰ মিয়া মেমে কালি মানে ৰাতি হোৱাটছএপত মেছেজ দিছিলে, কালি ৰাতি শুব পৰা নাই, পঢ়িবও পৰা নাই, মানে ইমান অশান্তি হৈছে। আৰু এনেকৈ মই গ্ৰুপত আগতে মেছেজ দিলোঁ। আৰু শেষত দাদাবাহঁতে বিভাগলৈ এটা উপহাৰ আগবঢ়াই তেওঁলোকে সকলোৱে সেৱা লৈছে।
লাষ্টত আমি গাইজ স্প্ৰাইট খাই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই